মই আপোনালোকক জনাবলৈ পাই বহুত সুখী হৈছোঁ যে বৰপেটা জিলাৰ পৰা হেৰিখনৰ নাম ADP Super 30 নামৰ এখন ডাঙৰ স্কুলৰ মেনেজিং ডাইৰেক্টৰ মুকিবুৰ আলীয়ে আমাৰ শিৱসাগৰৰ ৰাইজৰ কাৰণে কাপোৰ আপোনালোকে নিজে চাওক, খুব ধুনীয়া ব্ৰেণ্ডেড চাৰ্ট, বিচনা চাদৰ, এয়া ব্ৰেণ্ডেড চাৰ্ট, এয়া শাৰী নে চুইজাৰ পিছ ন, শাৰীও আছে, চুইজাৰ পিচ, বিচনা চাদৰ, এইবিলাক চাৰ্ট আছে। এটা উলিয়াই দেখুৱাই দিয়ক, কালাৰটো বেলেগ বেলেগ দেখিছে, ধুনীয়া ধুনীয়া আৰু বাচ্চাৰ কাৰণেও কাপোৰ। মুঠতে 10 লাখ টকাৰ এনেকুৱা কাপোৰ আমাৰ কাৰণে, আমাৰ শিৱসাগৰৰ ৰাইজৰ কাৰণে প্ৰেৰণ কৰিছে মুকিবুৰ আলী, যিজনে এনেকৈ 10 লাখ টকাৰ কাপোৰ আমাৰ কাৰণে প্ৰেৰণ কৰিছে। বিচনা চাদৰ, চাৰ্ট, পেণ্ট, চুইজাৰ পিচ, শাৰী আদিকে ধৰি এই আটাইবিলাক আৰু বেবী শ্বুট। মুকিবুৰ আলীক মই সমগ্ৰ শিৱসাগৰ সমষ্টিৰ ৰাইজৰ হৈ শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ভূপেন হাজৰিকাই এনে কৈ যোৱা নাছিলে মানুহে মানুহৰ বাবে বুলি। ভূপেন হাজৰিকাৰ সেই কথাকে সাৰোগত কৰি আজি অসমৰ সকলো প্ৰান্তৰ, আজি বৰপেটাৰ পৰা এই যুৱকসকল আহিছে। আপোনালোকে চাওক, ADP Super 30 মেনেজিং ডাইৰেক্টৰ মুকিবুৰ আলীয়ে 10 লাখ টকাৰ কাপোৰ আমাৰ ইয়ালৈ প্ৰদান কৰিছে। মই এখেতসকলক লগত লৈ যিবিলাক আটাইতকৈ ভিতৰুৱা অঞ্চল, সেই ভিতৰুৱা অঞ্চলবিলাকত কাপোৰবিলাক বিতৰণ কৰিবলৈ যাম। আৰু লগতে তেখেতসকলে কিছু শ্ৰমিক লৈ আহিছে, যে ইয়াৰ মানুহক, বৰপেটাৰ মানুহে সহায় কৰিবৰ কাৰণে কিছু শ্ৰমিক আনিছে। মই যিসকল শ্ৰমিক আহিছে, প্ৰথমতে অন্তত আমাৰ ওচৰতে গাৰ্লছ কলেজখন পূৰা ধ্বংসপ্ৰাপ্ত হৈ গৈছে। সেই গাৰ্লছ কলেজখনত প্ৰথমতে সেই শ্ৰমিকসকল যিসকলে কাম কৰিব খুজিব, নিজে শ্ৰমদান কৰিবলৈ আহিছে। মানে এজন ডেকা ল'ৰাই নিজে শ্ৰমদান কৰিবলৈ আহিছে, যে বানপীড়িত মানুহক আমি বিপদত পৰা মানুহক সহায় কৰোঁ। ইমান ডাঙৰ এটা মহানুভৱ কাম কৰাৰ কাৰণে মই বৰপেটাবাসী ৰাইজক, মোৰ যুৱকসকলক আৰু ADP আপোনাৰ Super 30 মেনেজিং ডাইৰেক্টৰ মুকিবুৰ ৰহমানক মই আকৌ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে এই গোটেই কামবিলাকৰ ক্ষেত্ৰত বিধায়ক চেয়াৰমেন আলীয়ে অৰ্গেনাইজ কৰি দিছে, যোগাযোগ কৰি দিছে, কোঅৰ্ডিনেট কৰি দিছে। গতিকে মই বিধায়ক চেয়াৰমেন আলীকো ধন্যবাদ জনাইছোঁ। আশা কৰিছোঁ আমাৰ এই যে বিপদৰ সময়ত আমি সকলো মানুহ যে একলগ হৈ যাওঁ, তো এই কথাটো ভৱিষ্যতেও আগবাঢ়ি যাব। আৰু আশা কৰিম আমি আজি তেওঁলোকে যি 10 লাখ টকাৰ কাপোৰ আনিছে, এইবিলাক আমি সঠিক ঠাইত আটাইতকৈ দৰিদ্ৰ পৰিয়ালবিলাকৰ হাতত প্ৰদান কৰিব পাৰিম। ধন্যবাদ।